যোনখন চৰকাৰে ডেভেলপমেণ্টৰ কথা কয় বিভিন্ন ধৰণৰ আমি উত্থাপন কৰি থাকে যে তেওঁলোকে সবকা সাথ আজি আমাৰ প্ৰথম মানুহৰ জীৱনতে প্ৰথম পাতনি মিলা বিভাগটো হৈছে শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠানতে যদি এই দুৰৱস্থা হয় তেতিয়াহলে কাৰ্বি আংলঙত 30টা ডিপাৰ্টমেন্ট আছে তাৰ কি দুৰৱস্থা হ'ব আপোনালোকে নিজেই আমি ভাবাটো গমে পাও যে কি অৱস্থাত চলি আছে কাৰ্বি আংলঙখন যেনেকা ধৰণত চলিব লাগে কোনো ধৰণত তেনেকুৱা নহয় যোনটো প্ৰথম পাথনি যোনটো মানুহৰ মানৱ সম্পৰ্কৰ তোলা যোনটো বিভাগতে যদি এই দুৰৱস্থা হয় বাকি ডিপাৰ্টমেন্টটো আমি বাদেই দি দিলো বাকি কথাখিনি সেইকাৰণে তেওঁলোকে যোনখিনি ৰাজনীতি কৰি আছে এই ৰাজনীতি বন্ধ কৰি প্ৰকৃততে সাধাৰণ যোনটো দৰিদ্ৰৰ ল'ৰা ছোৱালীসকলে যোনটো গভৰ্ণমেণ্ট স্কুলত যোনটো পঢ়ি তেওঁলোকে যোনটো শিক্ষা পাঠদান ল'বলৈ যায় সঠিক ৰূপে তেওঁলোকক যাতে এইখিনি ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰিছো কাৰ্বি আংলঙৰ যোনটো শিক্ষা অনুষ্ঠান ব্যৱস্থালৈ গৈ আছে সেই ব্যৱস্থা আটাইতকৈ দুখ লগা বিষয় কথাৰ কাৰণে আজি আমি এই সংবাদ মেল দিবলৈ আমি বাধ্য হলো কথাটো হল আমি কাৰ্বি আংলঙৰ সেই যোনবিলাক অনুষ্ঠান যোনটো শিক্ষা অনুষ্ঠান সাধাৰণ গ্ৰাছৰুট লেভেলৰ যোনটো ৰাইজৰ যোনটো উন্নয়নৰ যোনবিলাক কথা আমি বিভিন্ন সময়ত এই কথাবোৰ উত্থাপন কৰি থকা আমি কৰি আছো আজি ক'ব বিচাৰো আজি যোনসকল আমি লক্ষ্য কৰিব পাইছো যে প্ৰাইমেৰী এডুকেশ্যন বিভাগত ৱেষ্ট ইষ্ট মিলাই সিংগুল টিচাৰ 208টা বৰ্তমান হৈ আছে তাৰ উপৰি চৰকাৰে বিভিন্ন ধৰণৰ তেওঁলোকক নিযুক্তি কৰি থাকে বিএলও এফএলও বিভিন্ন ধৰণৰ তেওঁলোকক নিযুক্তি কৰি থাকে তেওঁলোকে যোনখিনি জ্ঞান দিব লাগে যোনখিনি জ্ঞান সাধাৰণ যোনটো গয়া ৰাজ্যৰ ল'ৰা ছোৱালী যোনসকল পঢ়ি থাকে তেওঁলোকে যোনখিনি জ্ঞান পাব লাগে এই জ্ঞানৰ পৰা তেওঁলোকে বঞ্চিত হৈ থকা লক্ষ্য কৰিব পাইছো সেয়ে আমাৰ সাধাৰণ ৰাজ্যৰ যোনখিনি কম্পিটিশন কৰিব পাৰে যোনখিনি ভাল ল'ৰা ছোৱালীৰ লগত আজি কৰিব পৰা হোৱা নাই আৰু লগতে ক'ব বিচাৰো হাই স্কুল হাই সেকেন্ডাৰী লেভেলত যোনটো মাৰাত্মকভাৱে একদম যোনটো টিচাৰ ভেকেন্সি হৈ আছে 15টা 16টা 20টাকৈ প্ৰত্যেকটো হাই স্কুল হাই সেকেন্ডাৰী লেভেলত ভেকেন্সি হৈছে টিচাৰ নাই তাত যেনে ধৰণৰ ব্যৱস্থা যোনটো জ্ঞান প্ৰদান কৰিব লাগে জ্ঞানৰ পৰা প্ৰকৃততে আমাৰ শিক্ষাৰ্থীসকলে বঞ্চিত হৈ থকা বুলি লক্ষ্য পাইছো আৰু এই কথাবোৰ আপোনালোকৰ ওচৰত আমি এনে কোৱা নাই এইবিলাক আমি প্ৰত্যেকটো বস্তু তথ্য সহকাৰে কৈছো য'ত ইয়াত স্পষ্টভাৱে অফিচিয়েলি লিখা আছে যে হাই স্কুল হাই সেকেন্ডাৰী লেভেলত 26 চনত 900টা ভেকেন্সি হৈ আছে 900টা আপুনি ভাবিব নোৱাৰিব যে 900টা পোষ্ট ভেকেন্সি যদি হৈ আছে এই কাৰ্বি আংলঙত ৱেষ্ট ইষ্ট মিলাই তেতিয়াহলে আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হৈ আহিব পাৰে সেই কাৰণে আমি ক'ব বিচাৰো যোনজন এডুকেশ্যনৰ ইএম ডাঙৰীয়া ৰিচাৰ্চ নবী ডাঙৰীয়া তেওঁ কৈ থাকে কোৱালিটি এডুকেশ্যন এই তেনেকা ভেকেন্সি হলে হ'ব পাৰিব নেকি আমাৰ সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালী গুণগত শিক্ষাত যদি নেপায় তেতিয়াহলে এই টপ কলেজ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ লগত আমাৰ ল'ৰা ছোৱালীখিনি যিকোনো চাকৰি ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত হওক তেওঁলোকৰ কম্পিটিশন কৰিব পাৰিব নেকি সেই কাৰণে আমি ক'ব বিচাৰো যে এই বিজেপি চৰকাৰখন এখন মিছলীয়া চৰকাৰ এখন ঠগবাজ চৰকাৰ আমি বিভিন্ন সময়ত এই কথাবোৰ উত্থাপন কৰি আছো আজি যদি 2000 চনৰ আগৰ পৰাও যদি ভেকেন্সি টিচাৰসকল যদি ৰিটায়াৰমেন্ট হ'ল আজি এই পোষ্টটো কিন্তু এতিয়ালৈকে কোনো টিচাৰ ইয়াৰ ঠাইত কোনো এপইন্টমেন্ট দিয়া হোৱা নাই আজি বছৰ বছৰ ধৰি হওক হি কংগ্ৰেছৰ দিনৰ পৰাই হওক হি বিজেপি চৰকাৰ দিনতে হওক কিন্তু এই বিজেপি চৰকাৰে কৈ থাকে কিন্তু গুণগত শিক্ষা ডেভেলপমেন্টৰ কথা কয় যোনটো কোৱালিটি এডুকেশ্যন কিন্তু কোৱালিটি এডুকেশ্যনটোৰ ফৰ্তিততে আমি পোৱা নাই সেইকাৰণে আজি এই সংবাদ মাধ্যমৰ থ্ৰুদি আপোনালোকৰ যোগেদি আমি ক'ব বিচাৰো এই শাসকীয় বিজেপি চৰকাৰক আমি ক'ব বিচাৰো যে তেওঁলোকে কেতিয়া কাৰ্বি আংলঙত এই ভেকেন্সিবোৰ ফুলফিল কৰিব তেওঁলোকে স্পষ্ট বুলি ক'ব লাগে অসম ৰাজ্যৰ ভিতৰত কাৰ্বি আংলং জিলা অন্যতম জিলা অসমৰ ৰাজ্যত কাৰ্বি আংলং জিলা হৈছে অসমৰ অভিন্ন অংগ বা অবিচ্ছেদ অংগ আৰু আজি যিটো আধুনিক যুগত গোলকীকৰণ যুগত মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে বা মানৱ সম্পদ গঢ় দিবৰ কাৰণে যিটো উন্নত শিক্ষা মানদণ্ড যিটো প্ৰয়োজন আছে আৰু অন্য জিলাৰ লগত যদি আমি তুলনা কৰো কাৰ্বি আংলং জিলা অতি পিছপৰা আৰু এই পিছপৰা হোৱা কৰা কাৰণটো ইয়াত মানে আমি দেখিব পাইছো যে বহুত কাম কাজ যিখিনি লাগতিয়াল কাম কাজ কৰিব লাগে বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং সাহিত্য পৰিষদে হওক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে হওক তেওঁলোকৰ যিটো দায়িত্ব আৰু কৰ্তব্য পালন কৰা তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি ক'ব বিচাৰিছো যে অসমৰ বিশেষকৈ ষষ্ঠ জনগোষ্ঠী এলেকাত বিশেষকৈ কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিআৰত
মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে যিটো গুণগত শিক্ষাৰ যিটো গুণগত শিক্ষাৰ যিটো প্ৰয়োজন আছে যিটো মানে সেইখিনি কাম মানে যোগ্যতা শিক্ষক বা যিটো মানে ইফিচিয়েন্ট টিচাৰ্ছ যিখিনি মানে তেওঁলোকে যিটো মানে নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰৰ তত্ত্বাৱধানত টেট এম্পাৱাৰমেণ্ট কমিটি গভৰ্ণমেণ্ট অফ আছামে যোৱা 2023 চনত 6 শিডিউল টেট বা ষষ্ঠ অনুসূচিত টেট এইখিনি পৰীক্ষা পতা হৈছে কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিআৰ ইতিমধ্যে বিটিআৰ আৰু ডিমা হাছাওটো এই যে 6 শিডিউল টেট বা ষষ্ঠ অনুসূচিত টেট যিটো উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক তেখেতসকলক শিক্ষক নিযুক্তি দিয়া হৈছে কিন্তু কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত যোৱা 2 বছৰ বা 2 বছৰ উকলি যোৱাৰ পিছতো বিভিন্ন অজুহাত দেখায় যিসকলে ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক শিক্ষক নিযুক্তি দিয়াৰ পৰা তেওঁলোকক বঞ্চিত হোৱা আমি লক্ষ্য কৰি পাইছো অসমৰ শিক্ষামন্ত্ৰী মহোদয় কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী দায়িত্ব আৰম্ভ কৰি শিক্ষা বিভাগৰ কাৰ্যবাহী দায়িত্ব আমি এই সম্পৰ্কে আমি অৱগত কৰাইছো তথাপি তেখেতসকলক এই ক্ষেত্ৰত যিটো মানে আপোনাৰ 6 শিডিউল টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী বা ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক যিটো শিক্ষক নিযুক্তি দিব লাগে সেই প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নহল বা পদক্ষেপ লোৱা নহল আৰু সেইদিনা তেওঁলোকে যে মানে এই যিটো ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক শিক্ষক নিযুক্তি দিম বুলি তেখেতলোকে আমাৰ ডিফু প্ৰকাশিত বিভিন্ন স্থানীয় কাকতত তেখেতলোকে বিজ্ঞাপন দিয়া হৈছে কিন্তু বিজ্ঞাপন দিয়া সত্ত্বেও আজিকালি যিটো আজি এই বিলিত তেওঁলোকে যিটো মানে সাক্ষাৎকাৰ বা ইণ্টাৰভিউ মাতা নগল ইয়াত কি বুজায় কাৰণ ইয়াত বুজাইছে তেওঁলোকে যিটো ৰাইজক মানে চকু দুধুলি দিয়া বেলেগ একো নাই কাৰণ যিটো বিধানসভা নিৰ্বাচন আৰু যিটো সমাগত তেখেতসকলে যিটো মানে ৰাইজক যিটো প্ৰলোভন দিবৰ কাৰণে ৰাইজক চকু ধুলি দিবৰ কাৰণেহে এই যে বিভিন্ন যিটো মানে স্থানীয় কাকত বিজ্ঞাপন দিয়া বা এইখিনি কাৰ্যকলাপ কৰা বুলি আমি ভাবিবলৈ বাধ্য হৈছো আৰু এইটো এটা নিৰ্বাচনী টুপ বা নিৰ্বাচনী ললিপপ বুলিও আমি মানে ভাবিবলৈ বাধ্য হৈছো সেয়ে আমি ক'ব বিচাৰিছো যে অতি শীঘ্ৰে 2023 যিটো মানে আপোনাৰ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক যিহেতু তেখেতসকলে শিক্ষক হোৱাৰ যিটো যোগ্যতা আছে যোগ্যতা থকা ব্যক্তিসকলে তেখেতসকলক অতি শীঘ্ৰে শিক্ষক নিযুক্তি দিব লাগিব